নমস্কাৰ ইনফোই থাকিদা ইউটিউব চেনেলটোলৈ মই কিদাই আপোনালোকক স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা বিশেষ খবৰ আৰু দৰ্শকসকল আপোনালোকে যদি এই চেনেলত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি সাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি মোক উৎসাহিত কৰিব তেন্তে আহক আজি খবৰটো আৰম্ভ কৰো দৰ্শকসকল আপোনাৰ ওচৰত পুৰণা মুদ্ৰা আছে নেকি যদি আছে তেন্তে আপুনি ৰাতিটোৰ ভিতৰতে হৈ পৰিব ধনী যাদুতকৈ কম নহয় এই প্ৰক্ৰিয়া সবিশেষ জানোৱা হওক আজিৰ যুগত ধনৰ মূল্য প্ৰতিজন ব্যক্তিয়ে জানে টকা উপাৰ্জন কৰাটো কিমান গুৰুত্বপূৰ্ণ হিমানেই কঠিন টকা উপাৰ্জন কৰিবলৈ মানুহে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয় আৰু যেটো অনিবাৰ্য কাৰণ আজিকালি কঠোৰ পৰিশ্ৰমৰ বিহনে একোৱেই লাভ কৰিব নোৱাৰে কিন্তু কোনো কঠোৰ পৰিশ্ৰম নকৰাকৈ ঘৰত আৰামত বহি অত্যাধিক টকা উপাৰ্জন কৰিব পাৰি বুলি যদি কোৱা হয় তেন্তে বিশ্বাস কৰিবনে আপুনি হয়তো নহয় কিন্তু এই কথাটো একেবাৰে সঁচা যদি আপোনাৰ হাতত কোনো ধৰণৰ পুৰণি নোট বা মুদ্ৰা আছে তেন্তে আপুনি ঘৰত বহিয়েই লাখ লাখ টকাৰ এতিয়া মালিক হ'ব পাৰে যদি আপোনাৰ ওচৰত পুৰণি নোট বা মুদ্ৰা আছে তেন্তে যিবোৰ দেখাত সম্পূৰ্ণ বেলেগ আৰু অন্যান্য দেখা যায় তেন্তে বিক্ৰী কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব যদি আপোনাৰ হাতত গড়ৰ ছবি থকা 25 পইচা মুদ্ৰা আছে তেন্তে তাৰ বিনিময়ত আপুনি 1 লাখতকৈ অধিক টকা পাব পাৰে আনহাতে যদি আপোনাৰ হাতত 5 টকাৰ পুৰণি নোট আছে তেন্তে তাৰ বিনিময়ত আপুনি 50,000 টকাৰ পৰা 1 লাখ টকা পাব পাৰিব ইয়াৰ বাহিৰেও যদি আপোনাৰ হাতত মাতা বৈষ্ণোদেৱীৰ এটা পুৰণি মুদ্ৰা আছে তেন্তে তাৰ বাবে আপুনি লাখ লাখ টকাও পাব পাৰে এই মুদ্ৰাবোৰৰ দাম পাবলৈ হলে আপুনি কুইকাৰ বা ইবেৰ দৰে অনলাইন পৰ্টেলত নিজৰ একাউণ্ট তৈয়াৰ কৰি এই মুদ্ৰাবোৰৰ এখন ছবি আপলোড কৰি বিক্ৰীৰ বাবে বিজ্ঞাপন দিব লাগিব আৰু যদি কোনো ব্যক্তিয়ে এই মুদ্ৰাবোৰ কিনিবলৈ ইচ্ছুক ব্যক্তি আপোনাৰ লগত যোগাযোগ কৰিব আৰু লগতে ইয়াৰ বাবে এটা ভাল মূল্য প্ৰদান কৰিব